বিটিআৰৰ পৰ্বতঝোৰাত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰতিকূল বতৰকো নেওচি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত বিশ্ব হিন্দু পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ধৰ্মান্তকৰণৰ বিৰুদ্ধে এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। পৰ্বতঝোৰা দেৱীতলাৰ খ্ৰীষ্টান মিছনাৰীৰ দ্বাৰা পৰিচালিত মাউণ্ট অলিভ স্কুলত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক সনাতন ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰাৰ অভিযোগ তুলি কাজিগাঁও আৰক্ষী থানাত এজাহাৰ পঞ্জীয়ন হোৱাৰ পাছতেই অভিযুক্তৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে ধৰ্মান্তৰ বন্ধ কৰাৰ দাবীৰে আজি পৰ্বতঝোৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৫ শতাধিক পুৰুষ মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল। সনাতনী বিৰোধী হুঁচিয়াৰ, আমাক ন্যায় লাগিবই, হিন্দু ঐক্য জিন্দাবাদ আজি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলা দেখিবলৈ পোৱা গ'ল। লগতে কয় দোষীৰ বিৰুদ্ধে যে অতি সোনকালে ব্যৱস্থা গ্ৰহণ নকৰে। লগতে তেওঁলোকে উল্লেখ কৰিছে যদি দোষীক যথাসময়ত শাস্তি দিয়া নহয় অৰ্থাৎ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেনেহ'লে সমগ্ৰ অসমতে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। আজি কাৰণ আমাৰ এই যোৱা 6 অক্টোবৰত যিটো ঘটনা ঘটিছে দেৱীতলা মিছনাৰী স্কুলত যিটো শিক্ষা অনুষ্ঠানত যিটো আমাৰ মিছনাৰীসকলৰ যিটো প্ৰাৰ্থনা প্ৰেয়াৰ কৰিছে তো তাতে আমাৰ স্কুলৰ অনুষ্ঠানত যিটো মানে ৰাষ্ট্ৰীয় গীত গাব লাগে তাতে নাগায় সিহঁতে মিছনাৰী মানে সিহঁতৰ মানে বা প্ৰাৰ্থনা গাইছে আৰু আমাৰ হিন্দু ল'ৰা ছোৱালীক বেলেগ প্ৰলোভন দি আৰু তেওঁলোকক মানে সেই শিক্ষাটো দি আছে। তো গতিকে এতিয়া জনসাধাৰণে পাব্লিকে এতিয়া আমাৰ জনগোষ্ঠীক যি প্ৰলোভন দি খ্ৰীষ্টান মিছনাৰী ফাদাৰ যিবিলাক আহি আৰু আমাৰ স্কুলৰ প্ৰিন্সিপাল তেওঁলোকৰ পৰামৰ্শ দি আৰু সেই কামটো কৰাইছে যে আৰু তেওঁলোকক কৈছে যে আজিৰ পৰা তহঁতে খ্ৰীষ্টান হৈছা আৰু তহঁতে গাৰ্জেনসকলে পিছত আহিব, তহঁতে আজিৰ পৰা খ্ৰীষ্টান হোৱাৰ পিছত তহঁতে মানে খ্ৰীষ্টান প্ৰাৰ্থনা কৰিব লাগিব। তো তেনেকুৱা পৰামৰ্শ দি ঘৰত যোৱাৰ পিছত আৰু লগে লগে তেওঁলোকৰ মূৰৰ বিষ, গাৰ মানে বিষ আৰু গাঁৱত কিবা হানাহানি এনেকুৱা মানে অসুস্থ হোৱাৰ পিছত এতিয়ালৈকে তেওঁলোকৰ অসুস্থতাৰে আছে, বেমাৰ মানে এতিয়াও ভাল হোৱা নাই। ইয়াৰ কাৰণে এতিয়া বিভিন্ন সংগঠনে বিশ্ব হিন্দু পৰিষদ আৰু হিন্দু কচাৰ গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ